নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ সকলোকে আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ যি সাব ইন্সপেক্টৰৰ যিসমূহ পৰীক্ষা 24 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব গতিকে আপুনি কেনেকৈ আপোনাৰ এডমিটখন ডাউনলোড কৰিব তাৰ সম্পৰ্কে আজি এটা ভিডিঅ' লৈ আহিছো এডমিট ডাউনলোড কৰা প্ৰচেছ সম্পূৰ্ণ দেখাম আপোনালোকে শেষলৈকে ভিডিঅ' চাই থাকক মই এতিয়া আহিছো গুগল ক্ৰমত আপুনি সাৰ্চ কৰিব লাগিব SL আহিয়ে যাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আপুনি হেতুত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আপোনালোকে দেখা পাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম গুৱাহাটী তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি থাকিলে আপোনাৰ মাজত এটা অপচন দেখিব এডমিট কাৰ্ড ডাউনলোড পৰ্টেল আপুনি হেতুত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অন্য এটা পেজ ওপেন হ'ব যেটো পেজত আপুনি স্ক্ৰল ডাউন কৰিব লাগিব এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব লাগিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে সেকেন্ড অপচনটোত কৈছে এডমিট কাৰ্ড ফৰ কম্বাইন্ড ৰিটেন টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট অৰ সাব ইন্সপেক্টৰ ইউ বি ইন আসাম পুলিচ সাব ইন্সপেক্টৰ এ বি ইন আসাম পুলিচ কমাণ্ডো বেটেলিয়নছ এণ্ড এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ Junior Civil Defense under DGCD and CGHG আপুনি এটুত এনেকে লাহেকে কাখত যে অপচন এটা আছে ডাউনলোডৰ মই আপোনাক মাৰ্ক কৰি দেখাই দিছো এই অপচনটোত আপুনি ক্লিক কৰিব লাগিব আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এটা পেজ ওপেন হ'ব যেটো পেজত আপুনি যেতিয়া অনলাইন এপ্লাই কৰিছিল তেতিয়া তাত এটা এপ্লিকেশন নাম্বাৰ আছিলে এপ্লিকেশন নাম্বাৰটো এটো ঘৰত ভৰাব লাগিব তাৰপিছত ক্যান্ডিডেট নেম আপোনাৰ নামটো ভৰাব লাগিব তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত ভৰাব লাগিব তাৰপিছত ক্যাপচা কোডটো টাইপ কৰিব লাগিব ক্যাপচা কোডটো টাইপ কৰি স্ক্ৰল ডাউন কৰিব ৰেজিষ্টাৰ অপচনটোত আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এডমিটখন সম্পূৰ্ণৰূপে ডাউনলোড হৈ যাব আৰু হেখন আপুনি প্ৰিন্ট আউট কৰি পেলাই কম্পিউটাৰ দোকানৰ পৰা প্ৰিন্ট আউট কৰি পেলাই আপুনি পৰীক্ষা হললৈ লৈ যাওক আৰু তাৰ ইনষ্ট্ৰাকচন বিলাক লেখা থাকিব হেবোৰ পঢ়ি যাওক তেতিয়া ভাল হ'ব আৰু আপোনালোকৰ এসআই পৰীক্ষাৰ কাৰণে আপোনালোকক বহুত শুভেচ্ছা মোৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ